আমি বৰ্তমান আহি কামাখ্যা মন্দিৰ পাইছোঁহি আৰু আপোনালোকে কামাখ্যা মন্দিৰ যদি চোৱা নাই তেতিয়াহ'লে বলক আপোনাক কামাখ্যা মন্দিৰ আমি দেখাম। এতিয়া দোকান আছে। মইতো আগতে দুবাৰমান আহিলোঁ বাৰু, এতিয়া ভিতৰত নোসোমাম বুলি ভাবি আছোঁ কাৰণ গা পাত আমি ধোৱা নাই। ভগৱানৰ কি লীলা, ইমান কষ্ট কিয় দিয়া ঐ হা ওপৰত ফটো মাৰিম ব'ল না। আছে জায়গা কামাখ্যা মোৰ 3বাৰ হৈ গ'ল। আহা পিন্ধি আহা। হা অঁ এতিয়া হেৰি সোমাম বুলি কৈ আছে নহয়, মৃত্যুঞ্জয় মন্দিৰত আৰু কৈ চাম ন কি কয় ৰাতি মানে আৰু খুৰাই নিম মুঠতে ন। কামাখ্যা মন্দিৰ মানুহ মানে বহুত মানুহ দেই। ঐ এইবিলাক ভাই বা কামাখ্যা মা ফটো ইয়াৰ পৰা স্ক্ৰীনশ্বট মাৰি দিম। ভিডিঅ' কৰি দিছোঁ, একেবাৰে স্ক্ৰীনশ্বট মাৰি দিম। অ'কে ফটো মাৰি পেলাই আগত ভিডিঅ'টো বনাই ল'ম মই। হা কামাখ্যা মন্দিৰ ওচৰৰ পৰা এয়া গুৱাহাটী চহৰ, ঘৰে ঘৰ চব মানুহৰ ঘৰে ঘৰ। এই পাহাৰৰ ওপৰলৈকে আছে, এইফালে পাহাৰবিলাক খালী আছে, এইবিলাক পাহাৰৰ কেতিয়াবা দখল কৰিবলৈ আহিব লাগিব। এই ষ্টেচনো আছে, সেইফালে গুচিয়াবলৈ মন নাই আৰু গৰমখনত। এইফালে আছে ব্ৰহ্মপুত্ৰখন, এইখন এইফালে আছে। আইও ইমান ৰাস্তা যামো, কি কৰিবা, ক'ত বা গ'ল ৰাস্তাটো।
গুৱাহাটীত মানে যামেই যাম পুৰা যাম মানে ভৰি চলি বিষাই গৈছে ক্লাছ যি হাৰ্ড এই বাবা কিয়া বলেগা কালিয়া